নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। এই ভিডিঅ'টো আপোনালোকক মই ক'ম, যদি আপোনালোকৰ ফোনটো যদি কেনেবাকৈ ক'ৰবাত হেৰাই যায়, আপোনালোকে সেই ফোনটো কেনেকৈ বিচাৰি উলিয়াব। গতিকে ইয়াৰ ক্ষেত্ৰত মই এটা কথা কওঁ, ফোনটো হেৰুৱাৰ ক্ষেত্ৰত যদি আপোনাৰ ফোনটো হেৰাই যায় বা যিকোনো পৰ্যায়ত হেৰাই যায় বা কোনোবাই চুৰ কৰি লৈ যায়, প্ৰথম কথা মনত ৰাখিব, ফোনটোৰ আমি সদায় ব্যৱহাৰ কৰি থাকোঁতে সদায় ডাটাটো ডাটাটো অন কৰি ৰাখোঁ, বহুত কিবা কিবি অন কৰি ৰাখোঁ। গতিকে প্ৰথম কথা মনত ৰাখিব, মোবাইলত সদায় যেতিয়াই যি নহওক মোবাইলত সদায় লোকেশ্যনটো অন কৰি ৰাখিব। মোবাইলৰ লোকেশ্যনটো, এই যিটো লোকেশ্যন এইটো দেখিছে, লোকেশ্যন মোৰ অন হৈ আছে, লোকেশ্যনটো সদায় অন কৰি ৰাখিব। ইয়াৰ পিছৰ পৰ্যায়টো হ'ল আপোনালোকে এটা গুগল প্লে' ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, সেইটো হৈছে ফাইণ্ড ডিভাইচ। ঠিক আছে, মই গুগলত চাৰ্চ কৰি দেখাই দিছোঁ ফাইণ্ড ডিভাইচ, মই আপোনালোকক দেখাই দি আছোঁ। এণ্ড্ৰইড ডিভাইচ মেনেজাৰ, আপোনালোকে এইটো চাৰ্চ কৰিব, মোৰ চাৰ্চ বাৰতে আছে এণ্ড্ৰইড ডিভাইচ মেনেজাৰ, এইটো গুগল ফাইণ্ড মাই ডিভাইচ, আপুনি লগোটো দেখিছে। এইটো মই অ'পেন কৰি থোৱা আছে আপোনালোকক দেখাবৰ কাৰণে, ইনষ্টল কৰি থোৱা আছে, আপোনালোকে এইটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে কি হ'ব, অ'পেন কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ এটা শ্ব' হ'ব, এটা ইণ্টাৰফেচ আপোনালোকে দেখা পাব। কণ্টিনিউ এজ ভাস্কৰজ্যোতি বৰা বুলি ইয়াত মোৰ হৈছে, কাৰণ মোৰ ভাগৰ ইমেইল আইডিটো এইটো, গতিকে মই ইয়াত কণ্টিনিউ এজ ভাস্কৰজ্যোতি মাৰিম। তো পাছৱৰ্ডটো আপোনালোকে মাৰি পেলাই এই বস্তুটো আপোনালোকে কি কৰিব, চাইন ইন কৰি ল'ব, গম পাইছে নহয়। আপোনালোকে পাছৱৰ্ডটো মাৰি দিব, নিজৰ যিটো ইমেইল আইডি পাছৱৰ্ড, সেই পাছৱৰ্ডটো নিজৰ মোবাইলত কৰিব, গোটেইখিনি কাম কৰিব। তাৰপিছত সেইখিনি অন হোৱাৰ পিছত আপোনালোকে কি কৰিব, মই আপোনালোকক জনাই আছোঁ। তাৰপিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব ফাইণ্ড মাই ডিভাইচ বুলি, গুগলৰ ব্ৰাউজাৰত গৈ আপোনালোকে কি কৰিব, চাৰ্চ কৰিব, নিজৰ মোবাইলতে কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে কি কৰিব, তললৈ আহি থাকক, এইটো দেখিছে, মই লেপটপত কৰিব পাৰিলোঁহেঁতেন, লেপটপত মই বিভিন্ন এটা সমস্যাৰ কাৰণে মই লেপটপত কৰা নাই। এইটো আপোনালোকে ফাইণ্ড মাই ডিভাইচ গুগল বুলি আছে, ইয়াত আপোনালোকে জাষ্ট ক্লিক কৰিব। ঠিক আছে, তো ক্ৰম বুলি এনেকৈ ব্ৰাউজাৰত ওলাব, তো ক্ৰম আপোনালোকে এইটো দেখিছে, ফাইণ্ড মাই ডিভাইচ, ইউ কেন ডাউনলোড দ্য ফাইণ্ড মাই ডিভাইচ। আপোনালোকে ফাইণ্ড মাই ডিভাইচ এপটো ডাউনলোড যিটো কথা কৈছে, সেই তাতে কৈছে যে ডাউনলোড কৰিব পাৰিব, এইটো ডিছমিছ কৰি দিলোঁ। এতিয়া চাওক, মই ক'ত আছোঁ, আপোনালোকে লেপটপত হ'লে ভালকৈ ধৰাব, এইটো দিশমুখ ৰাস্তাটো দেখিছেনে, দিশমুখ, মই ইয়াত শুনক, এইটো বস্তু যেতিয়া আপোনালোকে ডাউনলোড কৰিব, মই এইটো লগ ইন কৰি থৈছোঁ। আপোনালোকে যেতিয়া এইটো বস্তু ফাইণ্ড মাই ডিভাইচত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ মাজত কি আহিব, এই ইমেইল আইডিটো চাৰ্চ কৰিব, ইমেইল আইডিটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে যিটো ইমেইল আইডিত পাছৱৰ্ডটো আছে, মোবাইলটোৰ যিটো পাছৱৰ্ড আছে, প্লে' ষ্ট'ৰ খুলিবলৈ যিটো আপোনালোকে ইমেইল ব্যৱহাৰ কৰে, সেই ইমেইলত পাছৱৰ্ডটো আছে, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত কি কৰিব, ইয়াত এটা শ্ব' হ'ব, যেনেকৈ লগ ইন কৰে তেনেকৈ শ্ব' হ'ব, সেইটো কৰিব। তাৰপিছত আপোনালোকে এইটো অট'মেটিক ইণ্টাৰফেচটো ওলাই যাব। মই আপোনালোকে এইটো কি কৰিছে, ডেস্কটপ ভাৰ্চনলৈ লৈ যাওঁ, যিটো কম্পিউটাৰ ভাৰ্চন, ৰিকুৱেষ্ট মোড আপোনাৰ এইটোলৈ লৈ গ'লোঁ। তাত দেখিছে গেলেক্সি J7 Max, মোৰ ফোনটোৰ নাম হৈছে গেলেক্সি J7 Max। ঠিক আছে, এতিয়া চাব, মই লোকেশ্যনটো অন কৰি থোৱা আছে, দেখিছে আপোনালোকে, এই দিশমুখ দেখিছে, মই এইটো আপোনালোকে এইটো চাওক, মই জুম কৰি দিছোঁ, এইটো ৰিফ্ৰেছ কৰি দিলোঁ। ঠিক আছে, এবাৰ ৰিফ্ৰেছ কৰি দিছোঁ, Jio 4G চব ওলাই যায়, 20% আছে। তাৰপিছত আপোনালোকক মই দেখাই দিছোঁ, যদি আপোনালোকৰ ফোনটো এতিয়া কোনোবাই যেতিয়া চুৰ কৰিব, ধৰি লওক কোনোবাই চুৰ কৰিলে, লগালগ আপোনালোকে 5 মিনিটৰ ভিতৰত কি কৰিব পাৰে, এই প্ৰচেছটো কৰাৰ পিছত আপুনি বেলেগ এটা ফোনত পটপট লৈ ব্ৰাউজাৰটো খুলি আপোনাৰ যিটো ইমেইল, আপুনি যিটো এপ নিজৰ মোবাইলটোত ইনষ্টল কৰিছিলে, সেই ফোনটো যেতিয়া কোনোবাই চুৰে লৈ যাব, আপুনি বেলেগ এটা ফোনত নিজৰ ইমেইল আৰু পাছৱৰ্ডটো দি আপুনি চেক কৰিব পাৰিব ক'ত আছে, কি কথা। ইয়াত 3টা বস্তু লগালগ অপশ্যন আছে। আপোনাৰ যদি কিবা প্ৰাইভেট বস্তুটো একদম অপেন চেঞ্চিটিভ আছে, তেতিয়া আপুনি কি কৰিব পাৰিব, ডিভাইচ উইল ৰিং ফৰ 5 মিনিটছ ইভেন ইফ ছেট টু চাইলেণ্ট কৰাৰ আগত 5 মিনিট তেওঁলোকৰ ফোনটো বাজিব, আপুনি সেই ফোনটোৰ পৰা এই প্লে চাউণ্ডটো টিপিলে। তাৰপিছত ছিকিউৰ ডিভাইচ আৰু ইৰেজ ডিভাইচ, এই গোটেইকেইটা। ইৰেজ ডিভাইচ মানে কি, আপোনালোকৰ ফটো ডাটা যদি পটককৈ আপুনি তাৰ পৰা উৰুৱাই দিব, ফৰ্মেট মাৰিব বিচাৰে, এই ইৰেজ ডাটাত ক্লিক কৰিব। মই নকৰোঁ, বিকজ মোৰ ফোনতে মই কৰিছোঁ, গতিকে মোৰ ফোনটোত কৰিলে গোটেইখিনি প্ৰব্লেমেই হ'ব। এইটো আপোনালোকে আকৌ এবাৰ মই ৰিফ্ৰেছ মাৰি দিলোঁ। ঠিক আছে, মোবাইলত কৰিবলৈ অলপ অসুবিধা হয়, যিহেতু এইটো হৈছে মোৰ লোকেশ্যন, বিকজ মই আপোনালোকৰ ক'ত আছোঁ বুলি ক'লোঁ, এয়া চাওক, এইটো হৈছে মোৰ যিটো হৈছে লোকেশ্যন, গৌৰীসাগৰ দিশমুখ ৰোড। অৰ্থাৎ মই যিডোখৰ জেগাত আছোঁ, সেইডোখৰ জেগাৰ যিটো লোকেশ্যন, এইটো চাওক আপোনালোকে, লোকেশ্যনতে আছোঁ। অৰ্থাৎ মই যিটো দীঘল ষ্ট্ৰেইট লাইনডাল দেখিছে, এইডোখৰতে মই আপোনালোকে আছোঁ। অৰ্থাৎ আপোনালোকে যেতিয়া মোক ফ'ল' কৰিব বা চাব বা ট্ৰেফিক পুলিচৰ বা সহায় ল'ব বা ছাৰ্ভিচ প্ৰভাইডাৰ পুলিচৰ ক্ষেত্ৰত যেতিয়া ইণ্টাৰনেট প্ৰভাইডাৰৰ সহায় ল'ব, আপোনালোকে এই বস্তুটো একদম জেগাত গৈ আপোনালোকে এই বস্তুটো ওলাব পাৰিব। ঠিক আছে, লেপটপত হ'লে বেছি সুবিধাজনক হয় বস্তুটো চাবলৈ, বা তেনেকুৱা চাবলৈ সুবিধা হয়। এইডোখৰতে গ্ৰ'চাৰী শ্বপ এখন আছে। গ্ৰ'চাৰী শ্বপ মানে আমাৰ ওচৰতে এখন
মানে এখন দোকান এখন আছে এইবোৰ শাক পাচলি মানে এইটো গেলামালৰ দোকান সেইখন আছে গতিকে মই এই লাইনটোতে আছোঁ বিকজ মোৰ সেইকাৰণে এই লাইনটো এনেকৈ মোৰ এইটো নীলাটো আপোনালোকে দেখাই আছে দেখিছেনে মই দেখাই আছে আৰু এইডোখৰত এই যিটো লাইন ছেগমেণ্ট এইটো দেখিছে ইণ্টাৰফেচটো এইটোতে মই আছোঁ আৰু আপোনালোকে মই এইটোকে দেখালোঁ আৰু আপোনালোকে কি কৰিব পাৰে মোৰ এইটো মোবাইলটোৰ নাম Samsung Galaxy J7 IMEI নাম্বাৰটো আপোনালোকক দেখালোঁ বা কিবা কিবি এই বস্তুটো আপোনালোকক মই দেখাব নালাগে IMEI নাম্বাৰ কিন্তু বুজাবৰ কাৰণে দেখাবলগীয়া হৈছে পাৰ্চেণ্টেজ মোবাইলটোত কিমান পাৰ্চেণ্টেজ আপোনাৰ ফোনটো বাচি আছে কি কৰিছে চব উলিয়াব পাৰিব গতিকে এইটো বিৰাট সহজ পদ্ধতি লোকেশ্যনটো উলিয়াই আপুনি ডাইৰেক্ট জেগাত ধৰিব পাৰিব মেপখনৰ সহায়ত তেনেকৈ আহিলেই হ'ল আপুনি যিমানে বেলেগ এটা ফোনৰ পৰা আহি থাকিব আপোনাৰ লোকেশ্যনটো অট'মেটিক অন হ'ব বিকজ মই একেটা জেগাতে আছোঁ গতিকে মোৰ এই বস্তুটো দেখিছেনে ৰাস্তাটোৱে দেখাইছে ৰাস্তাটোৱে মই আছোঁ গতিকে আজিৰ ভিডিঅ'টো এইটোৱে গতিকে আপোনালোকে সদায় এটা কথা মনত ৰাখিব ফোনটো সদায় লোকেশ্যন মেপখন অন কৰিব এই এপটো আপোনালোকে আনাৰ আগত আপোনালোকে এপ কিছুমান এনেই ডাউনলোড দিয়ে গতিকে এই এপটো ডাউনলোড কৰি পেলাই ব্ৰাউজাৰত কেতিয়াবা যদি ভৱিষ্যতে আপোনাৰ ফোনটো হেৰাই যায় তেতিয়া আপুনি বেলেগ এটা ফোনত বা লেপটপত আপুনি নিজৰ ইমেইলটো আৰু পাছৱৰ্ডটো মাৰিলে নিজৰ ফোনটো ল'ব পাৰিব কিন্তু এটা কথা মই আপোনালোকক এটা কথা কৈছোঁ কিন্তু পুলিচ কেছটো দিয়াটো প্ৰয়োজনীয় ফোন এটা হেৰালে পুলিচ কেছ দিব অকল নিজৰ ওপৰতে বিশ্বাস বা নিজৰ ওপৰতে নাযাব কাৰণ ফোনটো লোৱাৰ লগে লগে ঘপককৈ কিবা এটা কৰি দিব তাৰপিছত আপুনি ডাটাখিনি উৰাই দিলে সেইটো কোনো কথা নহ'ব আপোনালোকে ধৰিব গতিকে এজাহাৰখন দিব লাগিব এজাহাৰখন দিয়াৰ আগলৈকে আপোনালোকে এই কামটো কৰিবলৈ চেষ্টা কৰিব গতিকে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে আপোনালোকে এই ভিডিঅ'টোত লাইক ছাবস্ক্ৰাইব আৰু বেলেগলৈও শ্বেয়াৰ কৰক কাৰণ এই বস্তুটো সকলোৱে জনাটো প্ৰয়োজন যিসকলে জানে কথা নাই যিসকলে নাজানে একেখিনি জনাটো প্ৰয়োজনীয়